নমস্কাৰ মহোদয়সকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল ক্ৰিয়েটৰ ইউটিউব চেনেল। আৰু আজিৰ টপিকটো হৈছে আপোনালোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড কিয় লিংক কৰিব লাগে বা কেনেকৈ লিংক কৰিব বা লিংক আছেনে নাই কেনেকৈ চেক কৰিব তাৰ বিষয়ে। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া আহক কোনসকলে বেংকৰ সৈতে লিংক কৰিব লাগে আধাৰ কাৰ্ড তাৰ বিষয়ে আলোচনা কৰোঁ। আপোনালোক সকলোৱে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগে। তাৰোপৰি যিসকলে চৰকাৰী স্কীমসমূহ লাভ কৰি আছে, চৰকাৰৰ পৰা পইচা লাভ কৰি আছে বিভিন্ন স্কীমৰ যোগেদি, সেইসকলে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি নকৰে তেওঁলোকৰ পইচা সোমোৱা বন্ধ হৈ যাবও পাৰে। সেইবাবে সেইসকলে এই কামটো কৰা খুবেই দৰকাৰী। এতিয়া আহক কেনেকৈ লিংক কৰিব তাৰ বিষয়ে আলোচনা কৰোঁ। আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা এটাই প্ৰচেছ আছে, সেইটো হৈছে আপোনাৰ যিটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকত গৈ আপুনি আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। কিছুমান বেংকৰ অনলাইন প্ৰচেছো দেখিবলৈ পোৱা যায়। সেই প্ৰচেছসমূহৰ বিষয়ে তেওঁলোকৰ কাষ্টমাৰ কেয়াৰৰ লগত আপোনালোকে কথা পাতিলে ভালকৈ জানিব পাৰিব। আৰু কাষ্টমাৰ কেয়াৰ নম্বৰ আপোনালোকে বেংকৰ গৈ কালেক্ট কৰি ল'ব পাৰে। আৰু কোনো বেংকত SMS-ৰ দ্বাৰাও আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব পাৰে। সেই সম্পৰ্কত আপোনালোকে সেই বেংকৰ কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতি সম্পূৰ্ণ প্ৰচেছটো জানিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ চেক কৰিব যে বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছেনে নাই কেনেকৈ চেক কৰিব। তাৰ বাবে আপোনালোকে মোবাইল বা কম্পিউটাৰৰ এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আৰু মই ডেছক্ৰিপশ্যনত যিটো ৱেবছাইট দি থৈছোঁ আপোনালোকে তাত ক্লিক কৰিলেও হ'ব। নহ'লে আপোনালোকে ইয়াত চাৰ্চ কৰিব আধাৰ বেংক লিংক ষ্টেটাছ বুলি চাৰ্চ কৰিব আৰু ইয়াত ওলাব আধাৰ বেংক মেপাৰ বুলি এটা ৱেবছাইট, তাত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। মই আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি লৈছোঁ। আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি হোৱাৰ পিছত আপোনালোকৰ কাষত যিটো এটা কেপচা কোড আপোনালোকে দেখিবলৈ পাইছে সেইটো এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আপোনালোকে গেট OTP-টোত ক্লিক কৰি দিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰত OTP-টো গৈছে, আপোনালোকে সেই OTP-টো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু এনেদৰে OTP-টো এণ্টাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে ছাবমিট বুটামটোত ক্লিক কৰি দিব। আৰু ছাবমিট বুটামটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনাৰ কোনকেইটা বেংকত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে। সম্পূৰ্ণ ডিটেইলছ ইয়াত শ্ব' হৈ যাব। আপোনালোকে এনেকৈ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক আছেনে নাই চেক কৰিব পাৰিব। যিসকলে এতিয়াও বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে আপোনালোকৰ নিজৰ বেংকত গৈ লিংক কৰি ল'ব। যিহেতু খুবেই দৰকাৰী এইটো কাম, সেইবাবে সকলোৱে কৰি ল'ব। আৰু যিসকলে চৰকাৰী আঁচনিসমূহ লাভ কৰি আছে বা যিসকলে চৰকাৰী আঁচনিসমূহৰ পৰা পইচা লাভ কৰি আছে সেইসকলে এই কামটো কৰা বাধ্যতামূলক, সেইবাবে সকলোৱে কৰি ল'ব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ ডিজিটেল ক্ৰিয়েটৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকক দি থাকিম। ইতিমধ্যে এই চেনেলত PRC, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে সেই সম্পৰ্কত ভিডিঅ' দিয়া হৈছে, আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে, যাতে সকলোৱে এই কামটো কৰি লয়। আজিলৈ ইমানেই। জয় আই অসম।